স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা আকৰ্ষণীয় ভিডিঅ'লৈ। আৰু আজি এক নতুন পৰিৱেশত আছোঁ, যিহেতু লকডাউন সেইবাবে ক'তো যাব পৰা নাই। আৰু আজি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম গাঁৱৰ কিছুমান সহজ সৰল পৰিৱেশ আৰু দিবলৈ চেষ্টা কৰিম আজি এটা ভিলেজ ব্লগ। আৰু এই ভিডিঅ'টো মোৰ শ্বুট কৰিবলৈ 3 দিন সময় লাগিছিলে। ইয়াত কিছুমান নতুন নতুন শ্বট দেখা পাব। তো আশা ৰাখিলোঁ যাতে এই ভিডিঅ'টো আপোনালোকে চাই ভাল পায়। আৰু ব'লক এই পথাৰৰ মাজৰ পৰা আমি আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। চিনেমেটিক শ্বট ল'ব নাজানো যদিও এটা চিনেমেটিক শ্বট আছে আপোনালোকলৈ। তো চাই লওক আৰু কেনেকুৱা লাগে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। মাজৰ পৰা এটা 360 ডিগ্ৰী শ্বট চাই লওক। তো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এতিয়া আবেলি সময়ত ওলোৱা প্ৰকৃতিৰ মনোমোহা দৃশ্য। আৰু এতিয়া খাবলৈ লৈছোঁ আম। এইটো ছিজনৰ নেচাৰেল ফুড। তো এইখিনি আছিলে দিবলৈ চেষ্টা কৰিলে এটা নেচাৰেল এটা ভিলেজ ব্লগ। কেনেকুৱা পালে আশা ৰাখিছোঁ ভিডিঅ'টো চাই ভাল পালে। দিবলৈ চেষ্টা কৰিলোঁ এই গাঁৱৰ পৰা আজি এটা ভিলেজ ব্লগ, যিহেতু লকডাউন সেইবাবে ক'তো যাব পৰা নাই। আৰু আশা ৰাখিছোঁ যাতে আমি এই অদৃশ্য শত্ৰু কৰোণাৰ পৰা আমি নিশ্চয় জয়লাভ কৰিব পাৰিম। তো আজিৰ ভিডিঅ'টো এইটোৱে দেখুৱাবলৈ চেষ্টা কৰিলোঁ, এটা চিম্পল ভিলেজ ব্লগ আজি দিবলৈ চেষ্টা কৰিলোঁ। তো ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰক, আৰু যদি নতুন তেন্তে মাজত থকা ভিডিঅ' নামৰ চিম্বলটো ক্লিক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। তো লগ পাম নতুন জেগা নতুন ভিডিঅ' সৈতে। টিল দেন টাটা, বাই বাই।